নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰে চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, নিশ্চয় গম পাইছে বৰ্তমান এখন নটিচ আহিছে আৰু এইখিনিতে ক'ব বিচাৰিছোঁ যে আছাম পুলিচৰ যিখন নটিচ আহিছে সম্পূৰ্ণ আপোনালোকে ভিডিঅ'টো চাব, অকণ স্কিপ নকৰিব। বহুতে পাইছে চাগৈ আৰু বহুতে পোৱা নাই, আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰিব, শেষলৈকে চাই যাব। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ, যদি আপোনালোক লখিমপুৰ জিলাৰ হয় তেতিয়াহ'লে আপোনালোকে এটা কোৰ্চ কৰিব পাৰিব, যিটো কোৰ্চ SCVT হয় আণ্ডাৰত, যিটো ITI হয় SCVT আণ্ডাৰত। বাকী আপোনালোকৰ SCVT চাৰ্টিফিকেট হ'ব। ITI ফিটাৰ আৰু ইলেক্ট্ৰিচিয়ানৰ পোষ্ট আহিছে। আৰু লগতে যদি আপোনালোকে কম্পিউটাৰ ক্লাছ কৰিব বিচাৰে বা নতো আপোনালোকে বিউটিচিয়ান বা মেকআপ আৰ্টিষ্ট কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ এইটো দেখিছে সম্পূৰ্ণ দি দিছোঁ, আপোনালোকে চাই ল'ব। আৰু এই যিটো কল নম্বৰ দিয়া আছে, আপোনালোকে এই কল নম্বৰটোত মেছেজ কৰিব বা ফোন কৰিব পাৰিব। নিশ্চয় গম পাইছে। বাকী আপোনালোকে যিখন নটিচ আহিছে, নিশ্চয় এই নটিচখনত সম্পূৰ্ণ লিখা আছে যে যিসকলে আছাম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আৰু যিবোৰ পদৰ বাবে আপোনালোকে ৰখি আছিলে, এপ্লাই কৰিব থাকি গ'ল, তেওঁলোকৰ বাবে বহুতে ভাল খবৰ। নিশ্চয় আপোনালোকে গম পাইছে চাগৈ নটিচখন যিখন আহিছে, আপোনালোকে পাইছে চাগৈ নটিচখন। বাকী আপোনালোকৰ 15 তাৰিখ, বৰ্তমান 15 তাৰিখৰ পৰা এপ্লাই চলি আছে, ৰিএপ্লাই। আপোনালোকৰ বয়স বঢ়াই দিয়াৰ কাৰণে মানে আকৌ ৰিএপ্লাই চলিছে। যদি আপোনালোকে কৰিব পৰা নাই তেতিয়াহ'লে কৰি ল'ব। আৰু লগতে আপোনালোকে 15 তাৰিখৰ পৰা, ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ বয়স কোনো ধৰণৰ বঢ়াই নিদিয়ে। আপোনালোকে নিশ্চয় গম পাইছে। তেতিয়া আপোনালোকে কোনো ধৰণৰ অৱহেলা নকৰিব, বয়স বঢ়াই দিব বুলি, আৰু বঢ়াই নিদিয়ে। আৰু এইটো কথা আছিল বন্ধু বান্ধৱ, নিশ্চয় গম পাইছে যিখন নটিচত আহিছিলে সেইটো কথা আছিল। বাকী আপোনালোকে এপ্লাইটো কৰি ল'ব অতি সোনকালে, আৰু আপোনালোকে ফিজিকেল টেষ্টৰ বাবে চলাই যাওক। আৰু এবাৰ কম্পিটিশ্যন বহুতেই হ'ব, নিশ্চয় গম পাইছে। বাকী সেইটো কাৰণে আপোনালোকৰ এই ভিডিঅ'টো বনাই দিলোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।